কিন্তু এতিয়া যে আকৌ মৰাৰ পিছত যদি আকৌ নাই আকৌ যে 10 বছৰ জেল হ'ব কেলে হ'ব কোন মাছটো যায় উলিয়াইছে চৰকাৰ এতিয়া চৰকাৰ নতুন নিয়ম ওলাই মোৰ মাইকী মৰি গ'ল মোৰ ঘৰ নচলে মোৰ ল'ৰা ছোৱালী প্ৰতিপাল কৰা মানুহ নাই ঘৰ চোতাল খোৱা মানুহ নাই তেতিয়া মই এজনী আনিব পাৰো কিন্তু মাইকী জীয়াই থাকোতে দুইজনী সতিনী নোৱাৰিব তেতিয়াতো জেলটো হোৱাটো সম্ভৱ কিন্তু যদি মৰাৰ পিছত যদি আনিবলৈ বিচাৰে তেতিয়া যদি আনিব কিয় কোন মাছটো যায় এইটো চৰকাৰ নিয়ম উলিয়াই দিয়ে এইটো কি মাছটো চৰকাৰ এইপিনে আছে আমাৰ গোবিন্দ ককাটো কথা এটা গম পাইছে নে আপুনিতো দুজনী বিয়া পতা এতিয়াতো নতুনকে আইন এখন ওলাইছে বহু বিবাহ বুলি আপুনি যেনেকে এতিয়া বিয়া পাতিলে দুগৰাকী থাকোতে এগৰাকী থাকোতে এতিয়া আজিৰ দিনত যদি বিয়া পাতে 10 বছৰ জেল হ'ব আপুনি এতিয়া কি ক'ব তাৰ বিষয়ে ৰবা এজনী তিৰোতা যদি মৰি যায় শুনিল এজনী পত্নী যদি মৰি যায় তেওঁ ঘৰ নচলে তেতিয়া তৃতীয় এজনী তেওঁ আনিব পাৰে এজনী জীয়াই থাকোতে কালত দুজনী মাইকী আনিব নোৱাৰে সতিনী ভাত খাব নোৱাৰিব অশান্তি কৰিব নোৱাৰিব সি বতা কালা পাখন যোনে ল'বি আৰু কিন্তু এতিয়া যে আকৌ মৰাৰ পিছত যদি আকৌ নাই আকৌ যে 10 বছৰ জেল হ'ব কেলে হ'ব কোন মাছটো যায় উলিয়াইছে এতিয়া চৰকাৰ নতুন নিয়ম ওলাই মোৰ মাইকী মৰি গ'ল মোৰ ঘৰ নচলে মোৰ ল'ৰা ছোৱালী প্ৰতিপাল কৰা মানুহ নাই ঘৰ চোতাল খোৱা মানুহ নাই তেতিয়া মই এজনী আনিব পাৰো কিন্তু মাইকী জীয়াই থাকোতে দুইজনী সতিনী নোৱাৰিব তেতিয়াতো জেলটো হোৱাটো সম্ভৱ কিন্তু যদি মৰাৰ পিছত যদি আনিবলৈ বিচাৰে তেতিয়া যদি আনিব কিয় কোন মাছটো যায় এইটো চৰকাৰ নিয়ম উলিয়াই দিয়ে এইটো কি মাছটো চৰকাৰ আপুনি ক'লে কথা ভিডিঅ' নকৰিবা কেলা মোক নহয় এইটো আপুনি চাওক এতিয়া আগৰ দিনতো আপোনালোকে দুজন তিনিজনী আপুনি এতিয়া দুগৰাকী অনা কোনে কৈছে আপুনিতো কৈছিলে দুখন ঘৰ বুলি মই শুনিছো গহপুৰ মানুহে কৈছে তুমি এটা সৰু ল'ৰা মোৰ ভিডিঅ' কৰিবলৈ আহা সপন শৰ্মা তুমি কলেজৰ ছাত্ৰ তোমাক এইবিলাক দৰকাৰ নাই দেখা হয়নে বেয়া পাইছা আগতে আপোনালোকৰ দিনত আছিলে বাল্য বিবাহ এতিয়াতো বাল্য বিবাহ বন্ধ হৈ গ'ল বাল্য বিবাহ আজিকালি 18 বছৰ চৰকাৰে আইন দিলে 18 বছৰ এতিয়া আকৌ 21 বছৰ বঢ়াই লৈ গম পায় নাই এতিয়া ছোৱালী 21 বছৰ হ'লে বিয়া পাতিব পৰা যাব তাৰমানে ছোৱালীজনী কেলা ঘৰত বুঢ়ী হওক ল'ৰাটো কেলা বুঢ়া হওক আগতে 18 বছৰটো ঠিকে আছিলে এতিয়া আকৌ 21 বছৰ বঢ়াই লৈ এই 12 বাৰু চৰকাৰ আইন নলিয়াবা কেলা মোৰ অকলে যায় চেকবিলাকে বহুত কৰি থাকিব কেলা মাতটো গাবলে এতিয়া চাওকচোন 21 বছৰ এজনী ছোৱালী 21 বছৰ চব আঁচনিটো দি আছে এতিয়া অৰুণোদয় বঢ়াই দিলে তাৰপৰা এইপিনে এতিয়া আকৌ ছোৱালী নিযুত মইনা আঁচনি দিলে মুঠতে এতিয়া আপুনি এটা কথা ভাল কৈছে যে আগতে 18 বছৰটো হেৰি আছিলে এতিয়া 21 বছৰ বঢ়াই দিলে হয়নে কি গাৰ্ড ফাটিল এইবোৰ জ্ঞান হ'ল নেকি কেলা কৈছিলো ভাই এইবোৰ জানো মোৰ 11 টকা শ্বেয়াৰ আছে কেইবাৰ ক'বলা একেলা বেগ থৈ দিছো বুলি মই শাক চব্জি বচোৱা বেচা শুন বেচুৱা বহুত দিন হৈছে মোৰ অৰ্থ কি কিয় বজাৰলৈ অনেক মানুহ আহিব জানোনে বজাৰলৈ বহুত মানুহ আহিব কাজিয়া কেলা মোৰ খং কেলা পেলা আপুনি কি কথা ক'ব ভাত খাই পোৱা নাই
মই ভাত খাই পোৱা নাই গোটা বজাৰ মই আহিলে এখন বজাৰ হয় ইমানখিনি ধুনীয়া ঘূৰি আহিলে আহি পেলাই আপুনি অকণ বহক বহি পেলাই কথা পাতক এতিয়া অকণ আপুনি আহক মোৰ লগত আহক মোৰ লগত কেলে সনি কৰিছ কেলে কৈছে মইনো কেলা ভাত খাবলৈ যাওঁ কেলা মইনো কিয়